হয় মই প্ৰথমতে ইউ পি পি এলৰ আমাৰ মাননীয় পাৰ্টি চিফ আৰু বি টি চিৰ চিফ তেখেত প্ৰমোদ বৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যি হাইকমাণ্ড আমাৰ নেতৃবৃন্দ আছে ৱৰ্কিং প্ৰেচিডেণ্ট ৰণগৰা তাৰপিছত তেনেকৈ জেনেৰেল ছেক্ৰেটাৰী আছে তেনেকৈ আৰু ভাইচ প্ৰেচিডেণ্ট আছে যিমানখিনি টিম আছে তেখেতসকলক মই মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক যে 17 নং মাজবাট বিধানসভা সমষ্টিৰ কাৰণে পাৰ্টি হিচাপে নিৰ্বাচনী কৰিলে আৰু তেখেতসকলে মোক ডাঙৰ দায়িত্ব আৰু পবিত্ৰ এটা দায়িত্ব দিছে বুলি মই ভাবিছোঁ আৰু এই দায়িত্ব আৰু যি মোক এই পবিত্ৰ দায়িত্ব দিছে সেইটো মই পালন কৰি যাম আৰু মই ৰাইজৰ সেৱা মই আগবাঢ়ি যাম মই আশা ৰাখিছোঁ মোক বিভিন্ন জনগোষ্ঠী আমাৰ মাজবাট সমষ্টি যিখিনি আছে আমাৰ 1 নম্বৰতে ভোটাৰ হিচাপে বড়ো জনগোষ্ঠী 2 নম্বৰ তেনেকৈ আমাৰ আদিবাসী জনগোষ্ঠী লগতে 3 নম্বৰৰ মাইনৰিটি তাৰপিছত আমাৰ যে এছামিজ স্পিকিং যিখিনি আমাৰ জনগোষ্ঠীও আছে আৰু লগতে তেনেকৈ গোৰ্খা জনগোষ্ঠী আছে তেনেকৈ বিভিন্ন জনগোষ্ঠী আমাৰ চিৰিয়েলি যিখিনি পপুলেশ্যন পেটাৰ্ণত আহি যায় নাম্বাৰ হিচাপে তো সেইখিনি গোটেই জনগোষ্ঠীয়ে মোক সহায় আগবাঢ়িব বুলি মই অনুৰোধ জনাই আশা কৰিছোঁ আৰু লগতে মই ছাত্ৰ সংগঠনত দীৰ্ঘদিন জড়িত আছোঁ হিচাপে মই ওদালগুৰি ডিষ্ট্ৰিক্টে হওক বা চেণ্ট্ৰেল পৰ্যায়তে হওক মই বিভিন্ন আমাৰ যি জাতীয় যি ছাত্ৰ সংগঠন আছে মোৰ অতি চিনাকি আৰু মোৰ গোটাইবোৰ অতি মোৰ প্ৰিয় বন্ধু তো তেনেকৈ মই সহায় পাম বুলি ভাবিছোঁ আৰু মই আজি ছাত্ৰ সংগঠন পৰা আহি ৰাজনীতিত মই যোগদান দিছোঁ আৰু তেনেকৈ মই সমাজৰ কাৰণে কাম কৰিম বুলি ভাবিছোঁ তো মোৰ এক্সপিৰিয়েঞ্চ আছে তো মই ক'ব গ'লে 1986 যেতিয়া ৰৌতাত বডোফায়ে প্ৰেচিডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেখেতৰ যি ভাষণ তেখেতে প্ৰেচিডেণ্টশ্বিপ গ্ৰহণ কৰি পেলাই যে ভাষণ দিছিলে এই ভাষণে মোক মানে ইনফ্লুৱেঞ্চ কৰিছিল আৰু এই হিচাপে আজিলৈকে মই সংগ্ৰামত BSc BTC আজি BTR হৈ গ'ল তো আজিলৈকে মই সংগ্ৰামত জড়িত আছিলোঁ সেইদিনা মই ফেব্ৰুৱাৰীৰ 11 তাৰিখত মই UPPL জইন কৰিছোঁ তো আশা ৰাখিছোঁ মোৰ এই দীৰ্ঘদিনীয়া যি সংগঠনত থাকি সমাজ সেৱাৰ যি মোৰ এক্সপিৰিয়েঞ্চ আছে মই আমাৰ দুখীয়া ৰাইজৰ যি দুখ বেদনা মই বুজি পাওঁ নিশ্চয় মই সকলো জনগোষ্ঠীৰ কাৰণে কাম কৰিম মোৰ এতিয়া ৰাজনীতিত আহি মোৰ দায়িত্ব হ'ব মই মানৱ সেৱা কৰা মানৱ সমাজ সেৱা কৰা ইয়াত বড়োই হওক বা বিভিন্ন জনগোষ্ঠী হওক সকলো জনগোষ্ঠীৰ মই দুখ বেদনা মই যেহেতু মই বুজি পাওঁ সেই হিচাপে মই কাম কৰি যাম আৰু সকলোকে মই সমান চকুৰে চাই সমান মই মানে মোৰ মৰম চেনেহ দি মই কাম কৰি যাম এইটো আশা ৰাখিছোঁ আৰু লগতে মোৰ মাজবাট সমষ্টিৰ যিমানখিনি বিভিন্ন আমাৰ যে ধৰ্ম অনুষ্ঠান আছে মই তেখেতসকলক সদায় মই কেয়াৰ কৰিম মই যত্ন ৰাখিব চেষ্টা কৰিম আৰু সকলো বিভিন্ন জনগোষ্ঠী যে নিজে নিজে ধৰ্মত যিখিনি আছে তেখেতসকলে মোক সহায় কৰিব বুলি মই আশা ৰাখিছোঁ সেইখিনি মোৰ ক'বলগীয়া আৰু মই এই মাজবাট বিধানসভা সমষ্টিৰ আণ্ডাৰত যিখিনি আমাৰ বুদ্ধিজীৱী আছে যিখিনি জাতীয় সংগঠন আছে যিখিনি ধৰ্ম অনুষ্ঠানৰ নেতৃবৃন্দ আছে যিখিনি অনুষ্ঠান নেতৃবৃন্দ আছে আৰু তেনেকৈ প্ৰেছ মিডিয়া মোৰ মানে ৰিপৰ্টাৰ্ছ ফ্ৰেণ্ডছ আৰু যিখিনি মোৰ ধনশ্ৰী সমষ্টিৰ 10টা প্ৰাইমাৰী আছে আমাৰ UPPL কৰ্মকৰ্তা আৰু মোৰ ৰৌতা সমষ্টি হিচাপে 4টা প্ৰাইমাৰী কমিটি আছে 5 নং চেৰফেং হিচাপে 12টা প্ৰাইমাৰী কমিটি আছে আৰু ভৈৰাকুণ্ডৰ মোৰ এটা প্ৰাইমাৰী কমিটি আছে মুঠ 27টা প্ৰাইমাৰী কমিটি তাৰ আণ্ডাৰত বুথ কমিটি আছে তেনেকৈ আমাৰ পেৰেণ্টছ ওমেন্স ইউথ তেনেকৈ ইয়ংছ আছে তো সকলো কৰ্মকৰ্তা একত্ৰিতভাৱে লাগি আমি নিশ্চয় আমি বিজয় সাব্যস্ত কৰি মই সেইটো আশা কৰিছোঁ আমাৰ যে ট্ৰায়েংগল হ'ব এই ট্ৰায়েংগল আমাৰ আমি যেহেতু বিজেপিৰ লগত এলায়েন্স আছে তথাপিও আমি ওদালগুৰিত বিজেপিক যে তেখেতসকলৰ হাইকমাণ্ডে আমাক মানে এটা প্ৰেছাৰ দিছে 3টা সমষ্টি আমাৰ পৰা লৈ গ'ল সেইটো আমাৰ UPPL নেতৃবৃন্দ হাইকমাণ্ড আমাৰ যিমানখিনি নেতৃবৃন্দ আছে সেইটো আমি মাজবাট হিচাপে মাজবাট সমষ্টি ওদালগুৰি জিলা হিচাপে সহ্য কৰিব পৰা নাই
তাৰ কাৰণে মাজবাটৰ আমাৰ উইনিং ছিট আমাৰ যিখিনি ইকুৱেশ্যন আমাৰ যোৱা যি কাউন্সিলৰ যি নিৰ্বাচন তাতে আমি যিখিনি ভোট পাইছোঁ আমি উইনিং ছিট আৰু আজি তাৰিখত BPFৰ এণ্টি ইনকামেঞ্চি ফেক্টৰ আছে আৰু যিটো কিষাণক সকলো জনগোষ্ঠীয়ে আজি এই মাজবাট সমষ্টিৰ কাৰণে জয়ী প্ৰাৰ্থী হিচাপে চিলেক্ট কৰা নাই তো মই আশা ৰাখোঁ মই এজন সাধাৰণ আৰু সাদা চিধা মই কৰ্মকৰ্তা হিচাপে মোক সকলো জনগোষ্ঠীয়ে মোক আদৰি ল'ব বুলি মই আশা ৰাখিছোঁ আৰু সেইখিনি মই মেছেজ দিছোঁ আমি প্ৰথম অৱস্থায় আমাৰ দলৰ মুৰব্বীসকলক মই ধন্যবাদ জনাইছোঁ যে আমি টিকেট নোপোৱাৰ সময়ত বিভিন্ন আন্দোলন কৰিব লগা বাধ্য হৈছিলোঁ আৰু সেই কথাৰ ওপৰত আজি ভিত্তি কৰি যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়া তেখেতে সকলে মানে বিজেপিৰ লগত আলোচনা কৰাৰ পিছত যে আজি আমাৰ ৭০ নং মাজবাটী সমষ্টিটো UPPL দলত প্ৰাৰ্থিত্ব দিবলৈ আমি সক্ষম হৈছোঁ তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ দ্বিতীয় কথা হৈছে কি আমাৰ মাজবাট সমষ্টিত মাইনৰিটি ভোট প্ৰায় ৩৮,০০০ ভোট আছে আমি বহুত আশাবাদী যে এই ৩৮,০০০ ভোট আমি এইবাৰ ৩৮,০০০ পুলিং হোৱা ভোটৰ পৰা প্ৰায় ৮০-৯০% ভোট আমি পাই যাম আৰু আমাৰ ৰথেন্দ্ৰ দৈমাৰী ডাঙৰীয়া এজন নিকা মানুহ তেখেতৰ জীৱনটো ছাত্ৰ নেতা হিচাপে পাৰ কৰি দিলে তেখেত এজন ভাল মানুহ আৰু তেখেতক আমাৰ মাইনৰিটি অঞ্চলৰ মুছলমানসকলে প্ৰত্যেকটো ঘৰে ঘৰে মহিলাক পৰ্যন্ত তেখেতক ভাল পায় গতিকে তেখেতৰ জৰিয়তে যে আমি মাজবাট সমষ্টিবাসী মুছলমান ৰাইজে মানে এটা মানে আমাৰ শুভ লক্ষণ আমাৰ যে সমস্যাবোৰ সমাধান কৰিব এইটো আমি নিশ্চয় আশাবাদী আৰু তেখেতৰ জৰিয়তে এই মাজবাট সমষ্টিৰ যে আমি এজন মানে MLA পাবলৈ সক্ষম হ'ম এইটো 100% গেৰাণ্টি